প্ৰিয় বন্ধু, এয়া দেখিছে দিন দুপৰতে ঘৰ জ্বলি গ'ল। ইয়াত গাঁৱত এয়া দেখিছে, আৰু গাঁৱত এতিয়া জুই নুমাবলৈ এইটো কেতিয়াও সম্ভৱ নহয়। গোটেই জ্বলি খতম হৈ গ'ল আৰু ডাঙৰকৈ জ্বলিছে। এয়া দেখিছে দিন দুপৰতে এটা ঘৰ জ্বলি খতম হৈ গ'ল। আৰু ইয়াত দেখিব মাইকী মানুহ এজনী আছিলে, এতিয়া কাৰেণ্ট পুৰা জ্বলি গ'ল। আপোনালোকে দেখিবলৈ পাই আছে। ভিডিঅ'টো শেষলৈকে চাই লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰিয় বন্ধু। এয়া চাই লওক, আপোনালোকেও সাৱধানে থাকিব কাৰেণ্ট আৰু জুইৰ পৰা। এয়া চাই লওক কিমান ডাঙৰ কৰি জ্বলিছে। বিজয় গাইনক ফোন কৰক, ভাই দেখুৱা লাইটটো কটাবলে। চাওকচোন কি অংক, কি হেৰিয়ত জ্বলিলে আমি কোনেও মানে এতিয়ালৈকে উলিয়াবই পৰা নাই ইয়াৰ অনুমান। মানুহজনীও ঘৰত নাই বোলে।